হয় নেকি মই অকণ পিছত ফোন কৰি আছো দেই কাৰ লগত কথা পাতি আছিলি ফোনত মায়ে ফোন কৰিছিলে কথা এটা ক'বলৈ ৰাতিপুৱা পৰা ৰাতিলৈকে যে তহঁত মা জীয়ে দুজনী যে এনি টাইম ফোনত কথাই পাতি থকা এনে কি কথা আছে তহঁতৰ এনি টাইম ফোনত কথা পাতোতে চাবিচোন তোৰ কাণখন কোনোবা দিনা কি হয় সেইদিনাখন মোক কবি ডক্টৰ তালৈ লৈ যা বুলি চাবিচোন মই কি কওঁ তোক মইহে কথা পাতো ফোনত তুমিতো কথাই নাপাতা ন মই পাতো কিন্তু 24 ঘণ্টা তোৰ নিচিনাকৈ লেকচাৰ মাৰি নাথাকো নহয় তহঁতৰ যদি ইমানেই কথা আছে তেতিয়াহ'লে কালি টোপোলা মানি পেলাই মা ঘৰলৈ গুচি নাযাওঁ কিয় তাতে দুইজনী বহিলৈ কথা পাতিব পাৰিবি দেখোন যামেই এইখন ঘৰ দিনে আজি কাজিয়া কৰি থকাতকৈ তাত অকণ শান্তিয়ে থকাই ভাল A few moments later. হ'ব দে বেয়া পাই থাকিব নালাগে অথনি খঙতে কিবা এটা ক'লো আৰু ব'ল ভাত খাই লওঁগৈ ব'ল মোৰ ভোক লগা নাই তুমি খোৱা যদি খাই লগে যোৱা একো নহয় দে ভাতখিনিয়েনো তোক কি জগৰ লগালে মোৰ বহুত ভোক লাগিছে ব'ল না খাই লওঁগৈ তোমাৰ গালি শুনিয়ে মোৰ পেট ভৰি গ'ল তোমাৰ ভোক লাগিছে যদি খাই নাহাগেনো কিয় ঠিক আছে তেতিয়াহ'লে কোনেও খাব নালাগে শুই থাক 2 hours later. ইজনী ক'লো গ'ল কাজিয়া লাগি ক'ৰবালৈ গুচি গ'ল নেকি হে ৰদিয়াত নাই দেখোন আগফালে কাউণ্টাৰ চাচোন তলাটোতো মৰা আছে কেনি গ'ল তেতিয়াহ'লে মা শুলে নেকি নহয় মানে মই ফোন এটা কৰিছোঁ মানে আমাৰ এই গৈছে নেকি আপোনালোকৰ ঘৰলৈ নাই যোৱা নাই হ'ব দিয়ক এনেই সৰ্বনাশ এইজন দেখোন মাকৰ ঘৰলৈও যোৱা নাই ক'লৈ গ'ল তেতিয়াহ'লে ভয়ে লাগিছে দেখোন ক'ৰবাত কিবা এটা কৰি পেলাই নাই গ'তো ভয়তে ডিঙি চিঙি শুকাই গৈছে পানী অকণকে খাই লওঁগৈ তই হেৰালি বুলি মই গোটেই দুনিয়াখনক ফোন কৰি সুধি আছো তই ইয়াত মানে ভাত খাই আছ আচলতে মই ইমান ভোক লাগিছে পুৰা টোপনি মই ভাত কেইটামান খাই আহোঁ কেনেকেনো গম পাম ভোকতে মোৰ ৰাতিটো টোপনি অহা নাই সেইকাৰণে ভাত কেইটামান খাই লৈছো ভোকটো মোৰো বহুত লাগিছে ভাত কেইটামান ময়ো খাই লওঁ দে